আবেলি 4:30 মানত ফুৰিবলৈ যাম দিয়া হ'ব দে কালি স্কুল যাব না আৰু যাম ভাটিবেলা ফুৰিব আহিবি দে হ'ব দিয়া বাৰু আপে কি ধুনীয়া ছোৱালী দুজনী আছে ছোৱালী ৰবাচো অ ৰক্তিম দা ৰৈছে নিহাৰিকা তোমাক এটা মোৰ কথা ক'ব লগা আছিল মানে নিহাৰিকা মই তোমাক মোৰ ভাল লাগিছে আৰু ৰবাচোন নিহাৰিকা ক'লৈ যোৱা তুমি আগে কাক চলাইছা দে আজিলৈকে মোকে ইগন'ৰ কৰি পোৱা নাই গম পাইছ দে অলপ ছোৱালী চি অকণমান ভাৱটো কম কৰি দেখাবি অ'কে ঠিক আছে আবে এইটো কোন মৰিল বে ঐ দাদা আপুনি ইয়াত কি কৰিছে তাৰমানে আবে মোৰ এৰিয়াত তই কোন বে আপুনি তাৰমানে নতুনকৈ এনেকৈ আহিছে নেকি? খোলা জেগাত ছোৱালী কিবা কৰি থাকিব নেকি আপুনি জকাই থাকিব ইয়াতে বে এইটো মোৰ এৰিয়া তোক কিয় লাগে বে আপুনি এনেকৈ কিয় ছোৱালী জকাই থাকিব আবে তই ইয়াত ডাঙৰকৈ কৈছ আপোনাকে কৈছোঁ মই নিবিৰ অ ইয়াক অলপমান ঠাণ্ডা কৰি দিয়া আকৌ আবে এই আমাৰ এৰিয়া আবে কাইলৈ লয়। এটা আপোনাক কথা মই ক্লিয়াৰলি কৈ দিওঁ মোৰ দেউতা কোন আপুনি জানে মই এইবিলাক কোনো জনা দৰকাৰ নাই মোৰ আবে তেতিয়াহ'লে শুনি ল মোৰ দেউতাৰ নাম চম্পা শইকীয়া গম পাৱ তোৰ দেউতাৰ নাম চম্পক হৈ হ'লে কি তই আহিবা আমি ছোৱালী আবে তহঁতৰ ছোৱালী লৈ ৰাখিবি নেকি ইয়াত আচ্ছা আবে তোক মই এটা কথা কৈ দিছোঁ আবে তই কি বে চালা আবে তই কাৰ লগত পাংগা লৈছ এবাৰ ভাবি ল'বি হা আৰে কাজিয়া নকৰ আমাৰ এৰিয়া হয় তহঁতে ইয়াত গুণ্ডামি কৰি থাকিবি নেকি হা সেইদিনাখন লগ পোৱা ল'ৰাকেইটা লগ পালে ভাল হ'লহেঁতেন সিহঁতে বহুত ভাল ন থেংক ইউটো ক'ব পাৰিলেহেঁতেন ভালহেঁতেন সেইগতে আজি ইয়াত আছে বদমাছ কথা ল'ৰা অ ৰক্তিম দা সিদিনা যি দুজনী ছোৱালী আহিছিল আজিও আহিছে নিহাৰিকা ৰ'বাচোন বাট নিহাৰিকা ডু ইউ লাভ মি ন' আৰে নিহাৰিকা তুমিতো নাজানা মোৰ নাশুনা অভ্যাসে নাই না শুনা অভ্যাস নাই যেতিয়া আজি শুনিলোঁ মই তোক ভাল নাপাওঁ নহ'লে কাক ভাল পোৱা তুমি কিয় লাগে তোক নিহাৰিকা তুমি আজি মোক ইগন'ৰ কৰিছা তুমি এদিন মোক ভাল পাবই লাগিব সেইদিনা তাৰমানে ছোৱালী কেইটামানক ল'ৰা কেইজনমানে জকাই আছে আমি যাই তাত অৰ্ণৱ আৰু মই যাই ছোৱালী কেইটামানক বাচলোঁ তাৰে এজন ছোৱালী মোৰ বৰ ভাল লাগিছিলে তেহেঁতক লগ পালে ভাল আছিল সেইজন ল'ৰা নেকি যিজনে আমাক সেইদিনাখন বচাইছিলে হয় দাদা থেংক ইউ ৱেলকাম ওই যে মোর পাশে পাশে এহে যাই লড়া আছে তথাপি তুমি তোমার প্রেমত পড়ি হেল্ল' কি কৰি আছা তুমি পঢ়ি আছোঁ ৰ ফুৰিবলৈ যাবা নেকি ওলাই ৰাস্তালৈ দিয়াতে বাৰু মই যাই আছোঁ দিয়া
ক'লৈ যাব আজি? এই সেইদিনাখন আমি যে লগ পাইছিলোঁ ল'ৰাটোক, তালৈ যাব ব'লা। আজিও লগ পাওঁ নেকি? সেইদিনাখন যে ল'ৰাটোৰ মুখত দেখি চাই আছিলা ভাল লাগিছে নেকি তোমাৰ? সেই এনেকুৱা একো নহয়। মই তোমাৰ লগতে হয় ভাল লাগিছে যদি কোৱা। এই আনকি তাৰ মই নামটোৱে নাজানো। লগ পালে ভাল হ'লহেঁতেন, আজি নামটো সুধিব পাৰিলোঁ হয়। এনেকুৱা খবৰ পাওঁ নেকি? নাপাওঁ। কোনোবা ল'ৰাৰ লগত কিবা চলি থকা যেন পাওঁ। তই যদি গম পাওঁ মোক জনাবি হা। তই এটা কাম নকৰ কিয়, এবাৰ নহ'লে তাৰ খবৰটো উলিয়া, ঠিক আছে? ঠিক আছে, ৰুক্মিণা বাৰু মই যাই তই খবৰটো মোক জনাবি হা। মোৰো তোমাক বহুত ভাল লাগে। আই লাভ ইউ। আই লাভ ইউ টু। কিয় মই বাহিৰৰ পৰা কিবা শুনিছো ৰ'বা। শুনাই হা কি হৈছে হে হেৰিকা? সেই একো নহয় এনেকুৱা। যাওঁ ব'লা, আমাৰ দেৰি হ'ব। ব'লা। ৰ'বা আগলৈ যোৱা, চাহ পানী খাই যোৱা, আহিছিলা হে বহাচোন অলপমান। নালাগে দিয়া, নালাগে দিয়া। বহা।
দিন হ'ল নিহাৰৰ খবৰে পোৱা নাই তাক ফোন কৰি পাৰিলোঁ হয় ক'ত বা আছে আকৌ এয়া নাম লৈছিলোঁৱেই ল'ৰা ফোন কৰিলেই নিহাৰ ক'ত আছ কি তই দিল্লী যাই পালি গৈ কেনেকৈ কাৰ লগত কি হয় নেকি দে বাৰু তই এতিয়া ফোন ৰাখ হ'ব দে এই নিহাৰে বোলে দিল্লী যাই পালে গৈ নিহাৰিকাও গৈছে নিহাৰিকাহঁতৰ ঘৰত বোলে ইহঁতৰ প্ৰেমৰ কথাটো বোলে মানি লোৱা নাই সেইকাৰণে দুটাই পলাই গ'ল অন্ততঃ সিহঁতি আমাক কৈ যাব পাৰিলে হয় লগৰ বুলি নক'লেইচোন আমাক মোকো ফোন নকৰিলে কি হ'ব আৰু ব'ল যাওঁ যাওঁ এই চালা ৰক্তিম দা লাগতে ফোনটো ৰিচিভ নকৰে নহয় হেল্ল' ৰক্তিম দা কি হ'ল মানে নিহাৰ আৰু নিহাৰিকা পলাই গ'লে তাৰমানে দিল্লীলৈ পলাই গ'ল দে তেন্তে মই যাই আছোঁ ৰক্তিম দা ফোন আহিছে কি ক কি কেতিয়া আবে তই ক'ত আছ সোনকালে আহ মাথা চাথা গৰম কৰি দিছে বে ৰক্তিম দা তই কোৱা কথাবোৰ সঁচা নেকি সঁচা ৰক্তিম দা এইবোৰতো কি কৈছ আবে নিহাৰিকাই মোক এৰি কেনেকৈ যাব পাৰে মই পগলা হৈ যাম ৰক্তিম দা কণ্ট্ৰল আবে তই কণ্ট্ৰলৰ কথা ক'ব আহিছ নিহাৰিকাই মোক এৰি গুচি গ'ল ৰক্তিম দা ফোন কৰিছে হেল্ল' বাবা ক'ত আছ কোন বে মোক চিনি পোৱা নাই নেকি পাপা হয় তোমাৰ পাপা মই আগলৈ যাম ক'ত আছানো মই বাগলৈ যাম চাচু মই কোন বে ধত পাগল হ'লা নেকি ৰক্তিম দা গাইছ নমস্কাৰ জনাইছোঁ আমি দ্বিতীয় ভিডিঅ'টো দিছোঁ মানে প্ৰেম পাগল বুলি আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আগতেও বহুত কমেণ্ট দিছে ভাল লাগিছে ভিউজ পাতি দেখি যোৱা ভিডিঅ'টো ভাল পাইছোঁ সকলোৱে ছাপোৰ্ট কৰিছে এইবাৰো ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো কেনে পালে আপোনাক কমেণ্ট কৰি থাকিলে আমি গম পাই থাকিম যদি তেতিয়া আমাৰ ভুল ভ্ৰান্তি হয় তেতিয়া আমি মানে শুধৰাবলৈ চেষ্টা কৰিম আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে নাই ছাবস্ক্ৰাইব কৰি ল'ব হা